নমস্কাৰ। কবিতাৰ শিৰোনাম মই জন্ম লাভ কৰা দিনটো। কথা আৰু আবৃত্তি নৱজ্যোতি দাস। ইংৰাজী বৰ্ষৰ অন্তিম দিনটোত মোৰ জন্ম। পৰিয়ালৰ প্ৰতিজন সদস্যৰ আনন্দ উল্লাসৰ লহৰ বৈছে। বৃদ্ধ আইতাৰ থাপনাত বন্দী, পিতাৰ মনত এক বুজাব নোৱাৰা অনুভূতি। আৰু কথানো কি কম, চৌপাশত যেনেটি সুমধুৰ সুবাস পৰিস্ফুট হৈছে। চুবুৰীয়াইও মোক চাবলৈ উঠপ থপ লগাইছে। ল'ৰাটো কেতিয়া আহিব? ভাগিবংশৰ খুৰীহঁতৰ আলোচনা। ল'ৰাটোৱে পৰিচয় পালে ধনু বুলি। ধনু বা কেনেকুৱা হয়, দেউতাকৰ দৰে হয় নে মাকৰ দৰে হয়, ইত্যাদি ইত্যাদি। কিমান যে অযুত প্ৰশ্নৰ অৱতাৰণা। আইতাৰ মন ভৰি পৰিছে। নাতিনীয়েকক চোৱাৰ কিমান যে হেঁপাহ। আমাৰ ঘৰখনত আনন্দ উৎসৱৰ ঢৌৱেটি ধীৰে ধীৰে বৈ আহিছে। এফালে মামা ককা আইতাহঁতৰো মোক চাবলৈ কিমান যে উৎকণ্ঠা। পিতাৰ যে মোক লৈ কিমান আশা ভৰসা। বোপা এদিন ডাঙৰ মানুহ হ'ব, ভাল মানুহ হ'ব। আইৰ ৰঙীন সপোনটো কেতিয়া যে দিঠক হ'ব। পিতায়ে ৰাঙলী সূৰুযৰ ৰশ্মিৰ পোহৰত কৰা কষ্টৰ ছবি এখন মই আইৰ কোলাৰ পৰাই দৃশ্যমান। ভীষণ ব্যস্ততা, তথাপি মোক মৰমৰ মাতেৰে নমতাকৈ নাথাকে। মই আছিলো আলাসৰ লাৰু। পিতায়ে উদ্গ্ৰীৱভাৱে লৈ আহে নানা ৰঙীন খেলনা আৰু যে কত কি। পাহৰিব পাৰি জানো এই সুখৰ দিনবোৰ? ধন্যবাদ।